Hello everyone, welcome back to my channel. আমি আছো আজি শিৱসাগৰত আমাৰ নিজৰ ঘৰত আৰু এতিয়া বাজিছে ৰাতিপুৱা 9টা। সবে ব্ৰেকফাষ্ট কৰিব লৈছে আৰু কামত ব্যস্ত। আজি ভিডিওটো মই আপোনালোকক হাঁহৰ মাংস বনোৱা দেখাম। মোৰ শাহুমাই বনাব, তেওঁ বৰ ধুনীয়া হাঁহৰ মাংস বনায় আৰু গোটেই ৰেচিপিটো জানিবলৈ ভিডিওটো শেষৰলৈকে চাব। মাংসখিনি ফাৰ্ষ্টত মেৰিনেট কৰি ল'লে তেওঁ আদা, নহৰু, পিঁয়াজ, অকণমান মিঠাতেল আৰু জিৰা গুড়ি দি ভালকৈ মেৰিনেট কৰি ল'লে। তাৰপিছতে তেলত প্ৰথমতে পিঁয়াজ আৰু আদা নহৰুখিনি ফ্ৰাই কৰি ল'ব। দেখিছে ইমান সুন্দৰভাৱে ফ্ৰাই কৰি লৈছে। একদম কম জুইত, বেছি জুই হ'ব নালাগে, নহ'লে মাংসখিনি হয়তো জ্বলি যাব পাৰে। অকণমান দেৰি 10-15 মিনিটছ ফ্ৰাই হোৱাৰ পিছত কোমোৰাখিনি দি দিছে মাংসত। আজি আচলতে আমি বাহিৰত ৰান্ধিছোঁ, সদায়তো বাহিৰত ৰন্ধা নহয়। এতিয়া ফ্লেমটো অকণমান বেছি হৈ গ'ল, অকণমান জুইটো বেছি দি পেলাই কোমোৰা, আলু গোটেইখিনি ইয়াত দি দিয়া হ'ল। এইখিনি অকণমান ফ্ৰাই হোৱাৰ পিছত এই মিট মছলাটো দি দিয়া হৈছে। এই মিট মছলাটো আপোনালোকে ইউজ কৰিব পাৰে সোনা ব্ৰেণ্ডৰ। এই মছলাটো গোন্ধটো বৰ ভাল, বৰ ধুনীয়া আৰু ইয়াৰ টেষ্টটো বৰ ধুনীয়া হয় মাংসত দিলে। আমি এইটোৱে ব্যৱহাৰ কৰোঁ। এই মছলাটোৰ 2 চামুচ অকণমান দি দিয়া হ'ল। ভালকৈ যেতিয়া মাংসখিনি সিজি যাব, তাৰপিছত উতলা গৰম পানী ঢালি অকণমান দেৰি আৰু সিজাব লাগিব। এতিয়া কালাৰটো দেখিছে কিমান ধুনীয়া গোল্ডেন ব্ৰাউন হৈ গ'ল আৰু এটা স্মোকি ফ্লেভাৰ এটাও আহে জুইত বনালে। কালাৰটো বিৰাট ধুনীয়া হৈছে। আৰু অকণমান পানী দি উতলাই দিয়া হৈছে। মাংসখিনি যেতিয়া সিজিব, তাৰপিছত আমি কলপাতেৰে ঢাকি দিম। তেতিয়া কলপাতৰ ধুনীয়া গোন্ধ এটা মাংসখিনিত আমি পাম আৰু ফ্লেমটো অকণমান কমাই পেলাই মাংসখিনি আৰু অকণমান দেৰি আমি সিজাম। কলপাতৰ গোন্ধটোৰে আৰু স্মেলটো, চেণ্টটো আৰু ধুনীয়া হ'ব। আৰু দেখিলে কলপাতখন লেৰেলি গ'ল। এতিয়া কলপাতখন এৰাই দিলোঁ আৰু শেষত অকণমান জালুক ছটিয়াই দিয়া হ'ল। কালাৰটো বহুত ধুনীয়া হৈছে। ইয়াত বেছি মছলা আমি ব্যৱহাৰ নাই কৰা। আৰু এইখিনি চাওক কালাৰটো কিমান ধুনীয়া হৈছে।